হেল্ল' হেল্ল' ডিম্পু কচোন ক কিয় ফোন কৰিলি? বিহু? কিহৰ বিহু ভাই? এইবাৰ গোটেই বছৰে লষ্ট কৰোণাই খালে। গোটেই খেতি বানপানী হোৱাৰ দৰে কৰোণাই শেষ কৰি থৈ গ'ল। কি বিহু কৰিম? জানুৱাৰী পালে একো কামেই নাই। মই যাবলৈ চেষ্টা কৰিম ৰ। যদি কোনো অসুবিধা নহয় মই যাম বাৰু। মামাহঁত আছে নহয় ভালে? ঠিকে আছে দে, আমাৰো চব ভালে। বাৰু তথাপিও এটা মই কাম বিচাৰি লওঁ। চাওঁ দেচোন এবাৰ চেষ্টা কৰি। ৰণী আহিল কিজানি। মজা লাগিব দেই। ডিম্পু ক'ত? ডিম্পু আছেনে? ডিম্পু দা আছে, তুমি বহা, মই ডিম্পুক মাতি আছো। ৰণী, মই এইমাত্ৰ ডিম্পুক মাতি লৈ আহিছো দেই। অকণমান বহ। ৰণী, তই আহি পালি? কি খবৰ? ইমান মন মাৰি থাকিলে হ'লনে? তোক আজিকালি সদায় মই ফোনত মন মাৰি থকা যেনে পাওঁ। সেইবুলি আৰু তই চাকৰি নহ'ল বুলি ইমান মন মাৰি থাকিলে হ'লনে? সেইবাবে মই তোক ইয়ালৈ মাতিছোঁ। আমি দুয়ো কিবা এটা ভাবিব পাৰোঁ। তই ইয়াতে কেইদিনমান থাক, তাৰপিছত চব সমস্যা সমাধান হৈ যাব। গম পাইছ? আমি অকণমান গধূলি ফুৰিব বাহিৰলৈ ওলাই যাম। হ'বনে? ঠিক আছে বাৰু। ৰণী, এতিয়া অকণমান বাহিৰত ওলাই আহি ভাল লাগিছেনে? মোৰ ভাল তেতিয়াহে লাগিব দোস্ত, যেতিয়া মই এটা নিজেই চাকৰি পাম। তই আকৌ চাকৰি কৰিয়ে টেনশ্যন লৈ থাক ন? চা ৰণী, অকল চাকৰিয়ে কৰিলেই যে মানুহ চলি আছে সেনেকুৱা নহয়। কৰিলে কাম ইচ্ছা কৰিলে বহু কিবা কিবি কৰিব পাৰি। কিন্তু মোৰ নিচিনা টকা নোহোৱা ল'ৰা এজনেনো কি কৰিব পাৰে? চব কৰিব পাৰে ৰণী, চব কৰিব পাৰে, মাথো মনটো লাগে। চা ৰণী, সেইবাবে মই তোক ইয়ালৈ মাতিছোঁ। এটা কথা ভাবিছোঁ, আমি লাজ নকৰাকৈ দুয়োটাই কিবা নহয় কিবা এটা কাম উলিয়াই ল'ম। প্ৰথমতে অকণমান কষ্ট হ'ব পাৰে, তাৰপিছত যেতিয়া বেছি পইচা আহিব, তাৰপিছত আমি নিজে নিজে কিবা বিজনেছ আৰম্ভ কৰিব পাৰোঁ। জাননে ৰণী, বিহুটো আহি আছে। আমি বিহু উপলক্ষে কিবা এটা কাম আৰম্ভ কৰিব পাৰোঁ। মোৰ অকণমান পইচা আছে। মই কেইটামান টিউশ্যন যে কৰিছিলোঁ, মই সেইখিনি পইচা জমা কৰিয়ে ৰাখিছোঁ, এনেকুৱা দিন এটা আহিব বুলি ভাবিয়ে। আমি সেই পইচাখিনিৰে এইবাৰ হাঁহ, মুৰ্গী, কণী এই সকলোবিলাক কিনি দৰকাৰ হ'লে আমি মানুহৰ ঘৰে ঘৰে গৈ অকণমান কম দামত কিনি বেছি দামত বিক্ৰী কৰাৰ চেষ্টা কৰিম। গম পাইছ ৰণী? তই মোক সেইখিনি হেল্প কৰ আৰু আমাৰ দুয়োৰে ভাল হ'ব। গম পাইছ? যদি তোৰ মন আছে, কালিৰ পৰাই আমি সেই কামটো আৰম্ভ কৰিম। কিন্তু এইবিলাক কাম মানে কি? চা ৰণী, ইমান ভাল সপোন দেখিবলৈ হ'লে কিবা এটা কষ্ট কৰিবই লাগিব। ইফালে তোৰ জেপত পইচা নাই, আকৌ কামকো যদি তই এনেকৈ নেগলেক্ট কৰ, তেতিয়াহ'লে তোৰ কাম কেনেকৈ আহিব, হাতত টকা কেনেকৈ আহিব? বাৰু ডিম্পু, মই বুজিছোঁ, কৰিম দে। তই বেয়া নাপাবি মোক। এতিয়াহে কথা। ঠিক আছে, তেতিয়াহ'লে ব'ল আমি দুয়োটাই এইবিলাক আৰম্ভ কৰোঁগৈ। বল। সঁচাই ডিম্পু, তই বৰ ভাল কথাই কৈছিলি মোক। আজিহে মোৰ ভাল লাগিছে। ইমানখিনি টকা লাভ হ'ব বুলি মই ভবাই নাছিলোঁ। চা, এদিনতে 15,000 টকা লাভ হ'ল। আৰু যদি আমি লাজ নকৰাকৈ সদায় এনেদৰে কৰি থাকোঁ, কিমান লাভ হ'ব চাওঁচোন। তাৰপিছত আমি নিজাকে ষ্টেণ্ডাৰ্ডত আকৌ ভালকৈ নিজাকৈ বিজনেছ কৰিব পাৰিম। ডিম্পু, আজিহে মোৰ চকু খোল খালে। তই মোৰ ব্ৰাদাৰেই নহয়, বেষ্ট ফ্ৰেণ্ডো। আজিৰ পৰা আমি দুয়োটাই একেলগে এনেদৰে কাম কৰিম। হেল্ল' বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।